आजा पिया आजा हो आजा पिया आजा तेरे ही लिए जलते दिए हेलो गाइज पुनर्बार मोर चेनेल आपनालोक सकलोके स्वागतम जनाइছো आशा কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি হৈছে পোহৰৰ উৎসৱ দীপাৱলী আপোনালোক সকলোকে মোৰ তৰফৰ পৰা দীপাৱলীৰ শুভেচ্ছা জনাইছো তেনেহলে আহক ভিডিঅটো ষ্টাৰ্ট কৰো অকণ স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব এয়া চাকিবিলাক ধুই ৰ'দত মেলি দিছো শুকাবৰ কাৰণে গধূলিলৈ যেহেতু চাকি দিব লাগিব এয়া দেউতাক কলপুলি আনি দিলে আৰু মই কলপুলিটোৰ ভিতৰখিনি মুছি দিলো আমাৰ এইজনীয়াকো দেখিছে নাই কেনেকৈ মুছি আছে ভালকৈ মুছিবই নাজানে মানে কাম কৰিব জানে কিন্তু ভালকৈ মুছিব নাজানে আৰু কাম হেনেকৈ আৰু মা আৰু মই কলৰ তলত চাকি দিব আহিছো আৰু এনেকৈ চাকি লগাই দি আছো কলগছ জ্বলাই দিছে এতিয়া মা আৰু মই মন্দিৰত গৈ আছো মন্দিৰত কালী পূজা হ'ব চাকি লগাই দিবলৈ গৈ আছো সকলোৰে পদূলি চাকি লগাই দিছে গাঁৱৰ পৰিৱেশবিলাক বেছি ভাল লাগে আৰু এতিয়া আমি মন্দিৰ পালো আৰু কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে লাইটৰ ভাল লাগিছে ইতিমধ্যে আমি এসএসসি মহাকালী পূজার কার্যসূচীত আমি কেইজনমান বিশিষ্ট ব্যক্তিক আমি আমন্ত্রণ জানাইছিলো নিমন্ত্রণ জনোৱাৰ বাবে আৰু ইয়াত কালী পূজা কৰিব পূজা আৰম্ভ হোৱাই নাই তো কালী গোহানি আৰু এইফালে আমি চাকি লগাই দি আছো আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাৰ গামোচা সপৰ্ধান উদযাপন সমিতিৰ উপসভাপতি শৈলেন কুমাৰ গছৰ তলত চাকি লগাই দিয়ে আৰু এই ৰংগোলী এইটো মই বনাইছো কেনে হৈছে আপোনালোকে কমেন্ট কৰি দিব আৰু এই লাইটবিলাক আৰু মই পূজাৰী জ্বলাই আছো আৰু বহুতৰ মাইনাই পূজাৰী জ্বলাইছো আৰু চাকিবিলাক দেখিছেনে ইমান ধুনীয়া লগাইছে আৰু ময়ো ভিডিঅ' মাৰিছোঁ ভয়ো কৰোঁ তথাপিও মাৰি আছোঁ আৰু প্লাছ এইটো নেক্সট দিনা ৰংগোলী এনেকুৱা হৈছে কমেণ্ট কৰিব
গাইজ কি কৰিলোঁ দেখুৱালোঁ তেনেহ'লে আজিলৈ বাই বাই Thank you.